মৰিয়নিত জ্ঞানশ্ৰীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হ'ল স্বয়ং ছলমান খান। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী, শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। মৰিয়নিত হাই প্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ। মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় স্বয়ং ছলমান খান। নকছাৰী দেবৰাপাৰ গাঁৱত অনুষ্ঠিত এখন কংগ্ৰেছৰ সভাত জ্ঞানশ্ৰীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় তেওঁ। ঠিকেই ভাবিছে, পিছে আপুনি ভবা ছলমান খানজন নহয়, ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ছলমান খানহে। অসমত বিজেপিক পৰাজয় কৰি ৮০খন আসন লৈ কংগ্ৰেছ চৰকাৰৰ গঠন কৰিব বুলি কয় তেওঁ। মৰিয়নিত জ্ঞানশ্ৰীয়ে ৪০,০০০ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পূৰ্ণ বিশ্বাস ৰাজ্যিক সভাপতিগৰাকীৰ। ৰূপজ্যোতি কৰ্মীকো কমেডিয়ান আখ্যা ৰাজ্যিক সভাপতি ছলমান খানৰ। এই সভাত ছলমান খানৰ লগত উপস্থিত আছিল পৰেশ বৰা, হাফিজুৰ ৰহমান, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি বেদান্ত লস্কৰ আৰু কেইবাজনো ৰাজ্যিক দলীয় বিষয়ববীয়া। কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতাই মৰিয়নিত জ্ঞানশ্ৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহিল যদিও উপস্থিত নাথাকিল মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা। ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থকা কংগ্ৰেছৰ এই সভাত ৰাইজৰ উপস্থিতিও নগণ্য আছিল। মৰিয়নিত এইবাৰ মই আজি যেনেকুৱা আজি ৰাইজৰ মাজত সোমাই পেলাই দেখিবলৈ পাইছো যে মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানে জয় হোৱাটো নিশ্চিত। তাৰ কাৰণে এইবাৰ মৰিয়নিবাসীয়ে বিচাৰিছে ধৰ্ম নিৰপেক্ষতা বিচাৰিছে, উন্নয়ন বিচাৰিছে, সমন্বয় বিচাৰিছে, শান্তি বিচাৰিছে। যাৰ কাৰণে আজি আপোনালোকে চাব যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অকল মৰাণ সমষ্টি নহয়, যোৰহাট নহয়, গোটেই অসমতে এক মিত্ৰজোঁটৰ লহৰ আৰম্ভ হৈছে। ইয়াত শিল দল ভাঙি আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চাব আপোনালোকে কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব, এয়া নিশ্চিত হৈ গৈছে। আৰু মৰিয়নিবাসীয়ে আপোনালোকে চাব, মৰিয়নিবাসীয়ে এজন যি শিক্ষিত যুৱতী আজি তেওঁলোকে পাইছে, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পাইছে। সঁচাকৈ মৰিয়নিবাসীক ক'বলৈ গ'লে সৌভাগ্যৱান যে আজি জ্ঞানশ্ৰী বৰা ডাঙৰীয়াৰ নিচিনা এজনী নেত্ৰী তেওঁলোকে পাব। তাৰ কাৰণ আজি মৰিয়নিবাসীয়ে যি আজি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আছিলে, তেওঁ কোনো সমষ্টিৰ উন্নয়নৰ কথা নকয়। তেওঁ চাব আপোনালোকে বিভিন্ন সময়ত অকল কমেডি কৰি ঘূৰি ফুৰে। গতিকে তেনেকুৱা কমেডিয়ান এজনক এই আপোনাৰ মৰিয়নিবাসীয়ে চাব আপোনালোকে বিদায় দিব। তাৰ কাৰণ মৰিয়নিবাসীয়ে এইবাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি উন্নয়ন বিচাৰিছে। তেওঁলোকে ইয়াত কেনেকৈ ল'ৰা ছোৱালীসকলক শিক্ষিত কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। আজি বাঙানীয়াসকলক যেনেকৈ আজি বিজেপি আপোনালোকে দেখিবলৈ পাইছে যে তেওঁলোকে মজদুৰ বনাই ৰাখিবলৈ বিচাৰি আছে, কিন্তু জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানে যেতিয়া ইয়াৰ চাব আপোনালোকে বিধায়ক হ'ব, তেতিয়া নিশ্চিতভাৱে সেই বাগানীয়া মানুহসকলক কেনেকৈ শিক্ষিত কৰি তেওঁলোকক কেনেকৈ আজি ভাৰতবৰ্ষ বা বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত চিনাকি কৰাই দিব পাৰে তাৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত ল'ব। আজি সংখ্যালঘুসকলক কেনেকৈ আজি তুচ্ছ তাচ্ছিল্য কৰি আছে, ঘৃণাৰ চকুৰে চাই বিজেপিয়ে বিভিন্ন সমস্যা হ'লে অকল সংখ্যালঘুসকলক টাৰ্গেট কৰি তেওঁ যেতিয়াই তেওঁৰ সাংগপাংগসকলে তেওঁৰ পৰিয়ালে যেতিয়াই কৰাপশ্যন কৰিছে, তেতিয়াই এই কৰাপশ্যন থাকিবলৈ সংখ্যালঘুসকলক ব্যৱহাৰ কৰিছে, ধৰ্মৰ নামত ৰাজনীতি কৰিছে। গতিকে অসমৰ ৰাইজে মৰিয়নিবাসীয়ে এতিয়া ধৰ্মৰ নামত ৰাজনীতি বিচৰা নাই, এতিয়া উন্নয়নৰ ৰাজনীতি বিচাৰিছে অসমৰ ৰাইজে। গতিকে মৰিয়নিবাসীয়ে আপোনালোকে চাব উন্নয়নৰ স্বাৰ্থত এইবাৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানীক ভোট দিব। আমাৰ এই ল'ৰা ছোৱালীক সকলক শিক্ষিত ল'ৰা ছোৱালীসকলক সংস্থাপনৰ কাৰণে মৰিয়নিবাসীয়ে ভোট দিব। গতিকে যি অৰাজকতাৰ সৃষ্টি আজি হিটলাৰী ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ইয়াৰ প্ৰতিশোধ চাব আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অখিল গগৈ, লুৰিণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চাব অসমত, আমাৰ উজনি অসমত গোটেইকেইটা চিটেই আমাৰ এইবাৰ চাব মিত্ৰজোঁটে পাব। আৰু অসমত চৰকাৰ হ'বলৈ গৈ আছে ৮০টা চিট পাই চাব আপোনালোকে এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আকৌ অসমত যি শংকৰ ৰাজনৰ যি মিলন ভূমি আছিল, সেই মিলন ভূমি অসমত থাকিব। আমাৰ অসমত শান্তি ঘূৰি আহিব, যুৱকসকলে সংস্থাপন হ'ব, আমাৰ অসমখন উন্নয়নৰ দিশে গতি কৰিব। চাওক, বিজেপিয়ে দিছে, সেইটো বিজেপিৰ পাৰ্চনেল ফাণ্ডৰ পৰা দিয়া নাই, পাৰ্চনেল পকেটৰ পইচাৰে দিয়া নাই। আমাৰ অসমৰ ৰাইজৰ টকা আমাৰ ৰাইজক দিছে। আৰু সেই অসমৰ ৰাইজৰ টকা যে দিছে, সেই ৰাইজৰ টকাৰ পৰা তেওঁলোকে কিমান কৰাপশ্যন কৰিছে সেইটো আমি প্ৰথম চিন্তা কৰিব লাগে। তেওঁলোকে যদি আজি কোনোবা আঁচনি দিছে, সেই আঁচনিত আপোনালোকে চাব যে ৰাইজৰ ধন কিমান লৈছে, তেওঁলোকে সেই কিমানখিনি আমাক দিছে, কিমানখিনি কৰাপশ্যন কৰিছে, সেইবিলাক আপোনালোকে চিন্তা কৰিব লাগে। আজি অসমত যদি আপোনালোকে চাই, গোটেই অসমত উন্নয়নৰ কথা তেওঁ কোৱা নাই। আজি সৰু সুৰা স্কিম দি পেলাই আজি জনসাধাৰণক তেওঁলোকে ভুল পথত পৰিচালিত কৰিব বিচাৰি আছে। আপোনালোকে যদি চাই
আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত গোটেই উজনি অসমৰ প্ৰায়ভাগ আজি চাহ বাগিচাতে তেখেতৰ পত্নীৰ নামত তেওঁৰ 25 বছৰীয়া ল'ৰাৰ নামত আজি 36টাকৈ কোম্পানীৰ মালিক আজি গোটেই যিমান আজি অসমৰ ডাঙৰ ডাঙৰ অনুষ্ঠান সেই অনুষ্ঠানসমূহ তেওঁৰ পৰিয়ালৰ নামত আজি পীযুষ হাজৰিকা জয়ন্ত মল্ল ডাঙৰীয়া আপোনালোকে দেখিবলৈ পাইছে যে গৰু চুৰি কাৰ্যসূচীৰ পৰা বিভিন্ন কাৰ্যসূচীত তেওঁলোকে মানে জড়িত হৈ আছে তেওঁলোকে গৰুৰ চেণ্ডিকেট কয়লা চেণ্ডিকেট পাথৰৰ চেণ্ডিকেট বিভিন্ন চেণ্ডিকেট চৰাই আজি তেওঁলোকে টকাৰ পাহাৰ গঢ়ি আছে আৰু অসমত চাব আপোনালোকে এই বিজেপি চৰকাৰে দুটা ভাগত বিভক্ত কৰিছে এটা ধনী আৰু দুখীয়া আৰু কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছ চৰকাৰ আহিলে বা গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আমাৰ মুখ্যমন্ত্ৰী হ'ব তেতিয়া চাব অসমৰ দুখীয়াসকলৰ কাৰণে কংগ্ৰেছ সদায় মাত মাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যিমান পিছপৰা মানুহ আছে সেই পিছপৰা মানুহক আমাৰ কংগ্ৰেছে কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে চেষ্টা কৰিব আমাৰ কাৰ্বিয়ে হওক আমাৰ বড়ো হওক কছাৰী হওক মুছলমান হওক আমাৰ খ্ৰীষ্টান হওক জৈন হওক বুদ্ধিষ্ট হওক আমাৰ বাঙানীয়া হওক সকলো জাতি জনগোষ্ঠীক লৈ কেনেকৈ আজি যি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সপোন বৰ অসম গঢ়াৰ যি সপোন সেই সপোন বাস্তৱ হ'বলৈ গৈ আছে অসমৰ ৰাইজে চাব শিলদল ভাঙি এইবাৰ 80টাতকৈ বেছি সৰ্বাধিক চিট পাই চাব আপোনালোকে মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈ আছে আৰু মৰিয়নিবাসীত মই আপোনালোকক ক'লো কমচে কম 40-50 হাজাৰ ভোটৰ ব্যৱধানত এই শিক্ষিত যুৱকজনী যিজনে আজি তেওঁ প্ৰফেচাৰ চাকৰি ত্যাগ কৰি পেলাই আজি ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছে আৰু ৰাইজে সঁহাৰি দিব আৰু ৰাইজে এই সঁহাৰিক তাইৰ যি ত্যাগটোক আঁকোৱালি লৈ পেলাই ৰাইজে চাব আপোনালোকে তেওঁৰ যি সেৱা কৰাৰ যি ইচ্ছা মন মানসিকতা তাক শ্ৰদ্ধা জনাই চাব আপোনালোকে 50,000 ভোটৰ ব্যৱধানত মৰিয়নিবাসীয়ে জয় কৰি পঠাই দিব মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ।